স্কুলৰ পৰা আহি অকণমান শুলোঁ, শুই পেলাই উঠি কাম কৰি দুইজনী লক্ষ্মী পূজা বজাৰ কৰিবলৈ ওলাই আহিছোঁ আৰু সন্ধিয়া আহিব লগা হ'ল কাৰণ তাই অকণমান বেমাৰ হৈ আছিলে, এপইণ্টমেণ্ট পালোঁ সন্ধিয়া, গতিকে দুয়োটা কাম একেলগে হওক বুলি সন্ধিয়া ওলাই আহিলোঁ আৰু মিছন চাৰিআলিত ইমান ভিৰ, প্ৰায় আধা ঘণ্টামান সময় ৰ'ব লগা হ'ল, সেইকাৰণে ভিডিঅ'টো কৰিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে, আমিও ভালে আছোঁ। ইলানী দাসৰ এটা মিনি ব্লগত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল লক্ষ্মী পূজা সকলোকে শুভকামনা যাচিলোঁ। সকলোৰে জীৱনত ধন ঐশ্বৰ্য বিভূতিৰে ভৰি পৰক আৰু ময়ো অকণমান ভিডিঅ' কৰিলোঁ বুলি কৰি দেখাওঁ কেনেকৈ কি কৰোঁ। ৰাতিপুৱাৰ পৰা একদম ৰেষ্ট নাই, বাহিৰ ভিতৰ চোতাল চব চাফা কৰিব লগা হৈছে আৰু কৰি মেলি মানে 4:30 বজাত শেষ হৈছে। তাৰপিছত ভিতৰত পূজা যোগাৰ কৰিব লগা হৈছে, প্ৰসাদ চসাদ ধোৱা মেলা গোটেইবোৰ কৰিব লগা হৈছে। বাহিৰতে ৰংগোলী আঁকিলে ছোৱালীয়ে, বাকী মই চাকি বাতি জ্বলালে তাই, মই খালি ভিতৰৰ যোগাৰখিনি কৰি আছোঁ আৰু মই ভিডিঅ' কৰিব পৰা নাই দিনটো, কাৰণ একেবাৰে সময় মিলাব পৰা নাই, সেইকাৰণে এতিয়াই অকণমান মিনি ব্লগ কৰোঁ বুলি ভিডিঅ'টো কৰিলোঁ। আৰু এইফালে পূজাৰ আয়োজন ভাগ কেনেকুৱা হৈছে মই নাজানো, আমি সৰুৰ পৰা এনেকৈয়ে কৰি আহিছোঁ, এনেকৈয়ে সেইকাৰণে আগবঢ়াইছোঁ। বিশেষ নীতি নিয়ম নাজানো আৰু তেনেকৈয়ে আমি ভাবোঁ যেনেকৈ যোনে যেনেকৈ পাৰে তেনেকৈ কৰিলেই ভগৱান সন্তুষ্ট হয় বুলি মই ভাবোঁ, তেনেকৈয়ে কৰিছোঁ। কিন্তু এটা কথা মই পিছত ভিডিঅ'ত দেখিছোঁ ইউটিউবত, নাৰিকলটোৰ ওপৰত বস্তু এখন দিব লাগে, মই নাজানো সেইকাৰণে দিয়া নহ'লে। বাকী এইফালে তাই বনাই আছে পায়স আৰু যিখিনি মানে নীতি নিয়ম জানো সেইখিনিতে ভগৱান সন্তুষ্ট হ'ব বুলি আমি ভাবোঁ, আশা কৰোঁ, কাৰণ আমিতো সকলো মানুহে আৰু পাৰফেক্ট নহ'ব পাৰোঁ ন, সকলোৰে নীতি নিয়ম বেলেগ, গতিকে এনেকৈ যেনেকৈয়ে দি আছোঁ তেনেকৈয়ে অতীজৰ পৰা তেনেকৈয়ে কৰি আহিছোঁ। অকণমান লগতে বিচাৰিছিলোঁ এতিয়া লক্ষ্মী চৰিত্ৰখন, যিখন লক্ষ্মী পুথি সেইখন পঢ়িছিলোঁ। তাৰপিছত অকণমান ছোৱালীয়ে ভিডিঅ' কৰিলে, তাৰপিছত তাই পায়স বনাই আছে ভিতৰত, পায়স বনাই আহি পেলাই বহি পেলাই অকণমান চাই পেলাই ভিডিঅ' কৰিলে আৰু মই পুথিখন পঢ়িলোঁ, অকণমান সোমাই দিছোঁ ৰ'ব। অৱস্থা নাই পুথি মানে একো সুৰ দিয়া নাই, খালি পঢ়ি গৈছোঁ আৰু সুৰ দি তেনেকৈ পঢ়িব নাজানো, খালি পুথিখন পঢ়ি গৈছোঁ। আৰু এইফালে মই যোগাৰ প্ৰায় হৈ গ'ল, প্ৰসাদ চসাদ খোৱা হৈছে আৰু অকণমান লক্ষ্মী মন্ত্ৰও মাতিছিলোঁ যেতিয়া ভিডিঅ' কৰা নহ'লে। ভিডিঅ'টো ইমানেই আছিলে, আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে যদি লাইক এটা কৰি দিব আৰু নেক্সট ভ্লগ আনিবলৈ ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবচোন। গতিকে আজিলৈ বাই বাই, ভালে থাকক সকলো, সুস্থ থাকক, সকলোৰে দিনবোৰ মংগল হওক, তাৰে কামনা কৰিলোঁ আৰু লক্ষ্মী আই সকলোৰে জীৱনত কৃপা দৃষ্টি কৰি ৰাখে যেন। ধন্যবাদ। জয় আই অসম।